আজিৰ আবেলিটো মই কেনেকৈ পাৰ কৰিলোঁ আপোনালোকক জনাম বুলি আৰু লগতে বহু দিনৰ মূৰত মোৰ নতুন এটা ইউটিউব ভিডিঅ' আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ। কেনে পালে জনাব। আজি আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল আছিলে, তেখেতে সম্বোধন কৰিছিলে সংবাদমেল। যিহেতু ২৭ জুলাইত গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত এটা হত্যাকাণ্ড সংঘটিত হৈছিল, সেই হত্যাকাণ্ডটোৰ সন্দৰ্ভতে যিহেতু ৪জনক গ্ৰেপ্তাৰ কৰিছে, সেই সন্দৰ্ভতে তেখেতে প্ৰেছ মিটখন দিছিলে। লগতে যিহেতু আৰক্ষীয়ে চোৰলৈ বুলি গুলীচালনা কৰিছিলে, সেই সন্দৰ্ভতো ক'লে আৰু এনেদৰে নিউজটো কৰিলোঁ আৰু অকণমান ভাবিলোঁ মই আপোনালোকক দেখাওঁ বুলি কেনেকৈ কৰিছিলোঁ, কেনেকৈ গৈছিলোঁ। গ'লোঁ, গৈ পেলাই এইডোখৰতে প্ৰথমতে বহি আছিলোঁ। তাৰ পাছতে ২:৩০ বজাত সময় আছিলে, কিন্তু অকণমান সময় 10 মিনিটমান পাছ লেটকৈ হ'ল আৰু এইদৰে আমি সকলোবোৰ গৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ যিখন প্ৰেছ মিট আছিলে সেই প্ৰেছ মিটখন এটেণ্ড কৰিছিলোঁ। আৰু যিহেতু এতিয়া এই দেখা পোৱা গৈছে যে শেহতীয়াভাৱে গুৱাহাটী মহানগৰীত অপৰাধসমূহ বাঢ়িছে আৰু হত্যাকাণ্ডবোৰ বাঢ়িছে, চোৰ বিশেষভাৱে চিলনী চোৰৰ একদম উপদ্ৰৱ হৈছে। এতিয়া আৰক্ষী প্ৰশাসনক নাকত ধৰি চাকত ঘূৰাইছে বুলি ক'ব পৰা যায় চোৰ ডকাইত হত্যাকাৰীয়ে। আৰু সেই সন্দৰ্ভতে দেখা পোৱা গৈছিল যে আমি বিভিন্ন সময়ত আমি বাতৰিও সম্প্ৰচাৰ কৰি আছিলোঁ আৰু যেতিয়াই পাৰোঁ মই এনেদৰে কিন্তু মই নিজৰ বাবে ব্লগৰ বাবে ভিডিঅ' কৰি ৰাখোঁ। ভাবিলোঁ আপোনালোকৰ আগত আগবঢ়াওঁ বুলি। এয়া গৰিমা বাহঁতৰ লগত আৰু এয়া বাহঁত, লগতে মোৰ ওচৰত ভিটি আছিলে ৰাজ, সি মোৰ আমি একেলগে মাছকম কৰিছিলোঁ আৰু সেয়া ৰাজ। আৰু পাছফালে সেইকেইজন মোৰ ককাইদেউ, ছিনিয়ৰ, বহুত ছিনিয়ৰ মোতকৈ। তেওঁলোকৰ পৰা বহুত শিকিছোঁ, শিকাইছে, ধেমালিও কৰোঁ। আৰু সেইফালে আমাৰ ৰাভাদাৰ হাঁহি কৈছে তই আকৌ ফেচবুকত নিদিবি দেই, এনেকৈ কৈছিলে তেওঁ সেইটো সময়ত। আৰু মই কিবা ভিডিঅ' দিলেও তেওঁ কমেণ্ট কৰে। আৰু এনেকৈ প্ৰেছ মিটখন সমাপ্ত হ'ল আৰু আমিও প্ৰেছ মিটখন কৰিলোঁ, আহি পেলাই অফিচত পেকেজটো কৰিলোঁ। আজিলৈ টাটা, বাই বাই।